ৱাটাৰ ৰিচোৰ্চেছ ডিপাৰ্টমেণ্টৰ কাম চোৱা আৰু ক'ত কাম কৰিব লগা আছে সেইটো নিজে পৰ্যবেক্ষণ কৰা। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়ালৈকে আহোঁতে এই সংকোচ ৰিভাৰৰ নদীৰ গৰাখহনীয়াৰ কথা কৈছিলে তেখেতক স্থানীয় ৰাইজে। মোক ইয়ালৈকে আহিবলৈ কৈছিলে বিশেষ অসুবিধাৰ কাৰণে বহুদিন আহিব পৰা নাছিলোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াই প্ৰায় মোক কয় ইয়ালৈকে আহিবলৈ। আজি আহি চালোঁ, নিজে সৰজমিন তদন্ত কৰিলোঁ বুলি যিটো কয় নিজে চালোঁ। মই কামখিনি কৰিবলৈকে অতি সোনকালে প্ৰচেষ্টা চলাম যাতে এই নদীখনে আৰু আমাৰ ফালে সোমাই আহিব নোৱাৰে। এইটো হৈছে বৰ্ডাৰ, গতিকে এইফালে যদি সোমাই আহে মানে অসমৰ মাটি কমি কমি গৈ থকা, গতিকে সেইটো হ'ব দিব নোৱাৰি। অতি সোনকালে মানে নেক্সট ৱৰ্কিং ছিজনত ইয়াৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ কৰিম। ক'লোঁ ইতিমধ্যে আপুনি নুশুনিলে নেকি? অহা ৱৰ্কিং ছিজনত কৰিম বুলি ক'লোঁ। যদি মই কৈছোঁ হ'ব, যিদাক দুখ দি লাভ নাই। তেওঁ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী নহয়, মই ডিপাৰ্টমেণ্টৰ মন্ত্ৰী, গতিকে কামটো কৰিম বুলি ইতিমধ্যে। ভূপেন বৰা ডাঙৰীয়াই ৰিয়েলিটিত নাই। আপোনালোকক লাগে নেকি? নটা ইলেকশ্যনত একেবাৰে হাৰি, একেৰাহে 9টা ইলেকশ্যনত হাৰি 9টা ছিটত লোকসভাত জিকিব। আপোনালোকৰো কিবা ক'ৰবাত অলপ কথাটো লাগে নেকি? এনেকুৱা লাগে নেকি? বিশ্বাস কৰে নেকি? নিজে কৈছোঁ, আপোনালোকে সুধিছোঁ, বিশ্বাস কৰে নেকি? ভূপেন বৰা ডাঙৰীয়াই একেৰাহে 9টা ইলেকশ্যনত হাৰিছে, মানে কংগ্ৰেছ দল হাৰিছে। তাৰপাছত আকৌ 9টা সমষ্টিত লোকসভাত তেওঁলোক জিকিম বুলি কয়। এই মানে কি কয়, এনেকুৱা যদি মই বেলেগ শব্দ আজি ক'ব খোজা নাই, এটাই ক'ব খোজোঁ, ৰিয়েলিটিত থাকক, দলটোক তলৰ পৰ্যায়ত কৰিবলৈকে শক্তিশালী কৰিবলৈকে চেষ্টা কৰক। আজি ভৱনত বহি কবিতা লিখি উফাইদাং মৰা কথা কৈ অসমৰ ৰাইজৰ কাষ চাপিব নোৱাৰে, আঁতৰিহে যাব। গতিকে কাষ চাপিবলৈ গাঁৱে গাঁৱে আহি পাৰিলে কাম কৰক। যোৱা নিৰ্বাচনৰ সময়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিলে যে সংকোচ নদীৰ গৰাখহনীয়া বিভিন্ন স্পটত যিটো আছে সেইটো ইৰোশ্যনটো প্ৰটেকশ্যন কৰাৰ কাৰণে, আৰু সেই হিচাপে আজি অসমৰ আমাৰ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ পীযুষ হাজৰিকা ডাঙৰীয়া ইয়াত উপস্থিত হৈছে। আৰু এইটোৱে উপযুক্ত সময় কাম কৰাৰ কাৰণে আৰু ছাইট ভিজিট কৰাৰ কাৰণে, আৰু মই তেখেতক ধন্যবাদ জনাইছোঁ। তেখেতে আহি পেলাই আজি আমাৰ অসমৰ একদম পশ্চিম প্ৰান্তত যিটো বৰ্ডাৰ, সেই বৰ্ডাৰত যিটো ইৰোশ্যন হৈ আছে সেইটো প্ৰটেকশ্যন কৰাৰ কাৰণে বহুত বছৰৰ পৰা এটা ৰাইজৰ ডিমাণ্ড আছিলে, কিন্তু সেইটো তেনেকুৱা আজিলৈকে হৈ উঠা নাই। তো মই আশা ৰাখিছোঁ এইটো ভিজিটৰ পিছত সংকোচ নদীৰ যিখিনি গৰাখহনীয়া বছৰি বাৰিষাৰ সময়ত মানুহবিলাক বহুত ভয়কৈ থাকিব লগা হয়, আৰু যোৱা কেইবছৰমানত বানপানীত মানে ইয়াত বাচ্চাৰ মানে পানীত বৈ গৈছে, মৰিছে, বিভিন্ন ঘটনাবিলাক হৈ আছে। এইটো এটা পাৰ্মানেণ্ট চলিউশ্যন আমাক লাগে, আৰু সেই পাৰ্মানেণ্ট চলিউশ্যন কৰাৰ কাৰণে আজি মন্ত্ৰী মহোদয়ে এইটো চোৱাৰ পিছত এটা সিদ্ধান্ত হ'ব। আৰু আজি 6টা বজাত এণ্টায়াৰ আমাৰ বড়োলেণ্ডৰ 5টা ডিষ্ট্ৰিক্টৰ যিখিনি আমাৰ ইৰোশ্যন প্ৰব্লেম আছে সেইটো লৈ পেলাই এটা ৰিভিউ মিটিং হ'ব। চ' আমি ভাল লাগিছে আমাৰ কি এইটো মেইন সময়ত কাম কৰা সময়ত আজি মন্ত্ৰী ডাঙৰীয়া আহি উপস্থিত হৈছে। আমি আশা ৰাখিম যে আহি থকা দিনবিলাকত যিবিলাক আমাৰ বানপানী আৰু গৰাখহনীয়া হয় এইবিলাক লাহে লাহেকৈ আমি মেনেজ কৰিবলৈ পাৰিছোঁ, আৰু সেইটো আহি থকা সময়ত মেক্সিমাম লেভেলত আমি মেনেজ কৰিব পাৰিম, মই সেইটো আশা কৰিছোঁ।